দেৰগাঁও সাহিত্য সভা ভৱনত মৃত্তিকা শৰ্মাৰ কীৰ্তাঞ্জলি আৰু অৱনী বৰঠাকুৰৰ আধ্যাত্মিক চিন্তা আৰু চেতনা উন্মোচন। দেৰগাঁও সাহিত্য সভা শতবৰ্ষ অনুষ্ঠান উদযাপনৰ ওপৰত সংহতি ৰাখি গ্ৰন্থ উন্মোচনী সভা। বৃহস্পতিবাৰে বিয়লি দেৰগাঁও সাহিত্য সভা ভৱনত উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ। লেখিকা অৱনী বৰঠাকুৰৰ আধ্যাত্মিক চিন্তা আৰু চেতনা গ্ৰন্থখন উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক দীপেন দত্তই আৰু মৃত্তিকা শৰ্মাৰ কীৰ্তাঞ্জলি গ্ৰন্থখন উন্মোচন কৰে লেখিকা দেৱযানী মহন্তই। উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবা শতাধিক সাহিত্যপ্ৰেমী ৰাইজ উপস্থিত থাকে। বিশিষ্ট সাহিত্যিক নুৰুল চুলতানৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত দেৰগাঁও সাহিত্য সভাৰ সভাপতি অজিত চন্দ্ৰ দত্ত, সম্পাদক বিচিত্ৰ ভূষণ কলিতা, উদযাপন সমিতিৰ সম্পাদক জিছান জংগম বৰা, সুৰেন্দ্ৰ মোহন হাজৰিকা, চৌধুৰী নাথ শইকীয়া, লাৱণ্য বৰা, কবি ধ্ৰুৱ বৰা, অমৰ বৰুৱা আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। দেৰগাঁৱৰ পৰা অপূৰ্ব শৰ্মা ৰিপৰ্ট লাইভ অসম। প্ৰথমখন গ্ৰন্থ উন্মোচন কৰিছে দেৰগাঁৱৰ এগৰাকী বৰ্ষীয়ান সমাজসেৱী মহিলা দেৱযানী মহন্তই মৃত্তিকা শৰ্মাৰ কীৰ্তাঞ্জলি নামৰ আধ্যাত্মিক চিন্তা চেতনাৰ গ্ৰন্থখন উন্মোচন কৰে। দ্বিতীয়খন গ্ৰন্থ আধ্যাত্মিক চিন্তা আৰু চেতনা শিক্ষাব্ৰতী অৱনী বৰঠাকুৰে লিখি উলিয়াইছে। এই গ্ৰন্থখন উন্মোচন কৰিলে সংবাদ জগতৰ মহিৰু দীপেন দত্তই। এই দুয়োখন গ্ৰন্থই যুৱক যুৱতীসকলক আধ্যাত্মিক চিন্তাৰে সমৃদ্ধ কৰি জীৱনত আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু দুয়োগৰাকী লেখিকালৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। দেৰগাঁও সাহিত্য সভাৰ সভাপতি হিচাপে মই এই অনুষ্ঠানটো 100% সফল হোৱাকৈ আমি বিভিন্ন দিশ সামৰি প্ৰচেষ্টা চলাই আছোঁ। প্ৰায় 200 শতাধিক গ্ৰন্থ প্ৰকাশ হ'ব। ইয়াৰে প্ৰায় 60খনৰ উৰ্ধৰ গ্ৰন্থ ইতিমধ্যে উন্মোচন কৰা হৈছে আৰু আহিব লগা দিনবিলাকত 15, 16, 17 নৱেম্বৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অসম তথা ভাৰতবৰ্ষৰ কেইবাজনো বিশিষ্ট সাহিত্যিকে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানলৈ দেৰগাঁও তথা অসমবাসী ৰাইজৰ পূৰ্ণ সহায় সহযোগিতা আমি দেৰগাঁও সাহিত্য সভাই কামনা কৰিছোঁ। ৰিপৰ্টাৰ লাইভ অসম।